নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি আমি কেইটামান জিকে কোৱেশ্চন এণ্ড আনসাৰ চাবলৈ লৈছোঁ আন্তৰ্জাতিক গৰ্ভস্থ দিৱস কেতিয়া পালন কৰা হৈছে 25 মাৰ্চ DGCAৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ভিতৰত সৰ্বাধিক মহিলা পাইলটৰ সংখ্যা কোনখন দেশত আছে ভাৰত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে কাক সন্মানিত কৰা হৈছে ডক্টৰ তপন শইকীয়া কোনখন ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ বৃক্ষ সম্পদ আঁচনি আৰম্ভ কৰিছে ছত্তীশগড় কোনখন দেশত পানীৰ তলত পাৰমাণৱিক আক্ৰমণ ক্ষমতা সম্পন্ন ড্ৰোন পৰীক্ষা কৰা হৈছে কোৰিয়া বাংগালোৰত 13.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ হোৱাইট ফিল্ড কে.আৰ. পুৰাৰ মেট্ৰ' লাইন কোনে উদ্বোধন কৰিছে নৰেন্দ্ৰ মোদী কোনখন দেশৰ ৰাজধানী বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী ৰূপে